নমস্কাৰ এই ভিডিঅ'টোত আমি ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন SLRC 2022 চনত অনুষ্ঠিত কৰা কুৱেশ্যন পেপাৰ 1 খন আলোচনা কৰিম প্ৰায় 26000 পদৰ কাৰণে এই পৰীক্ষাটো অনুষ্ঠিত হৈছিল আকৌ নেক্সট 1-2 মান্থৰ ভিতৰত 22000 পদৰ কাৰণে এনেকুৱা ধৰণৰ পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে এই পেপাৰখন চালে আপোনালোকে এটা আইডিয়া পাব কেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহিছিল তো ইয়াতে টোটাল মাৰ্কস আছিল 135 আৰু সময়টো আছিল 10টাৰ পৰা 12টালৈ 2 ঘণ্টা ইয়াতে ইনষ্ট্ৰাকচন বিলাক দিয়া আছে বিভিন্ন ধৰণৰ কেনেকুৱাকৈ OMR আনসাৰ শীট ফিল আপ কৰিব লাগিব এই সকলোবিলাক আৰু OMR আনসাৰ শীট কিদৰে ফিল আপ কৰিব লাগে এই সম্পৰ্কে মই আগতে এটা ভিডিঅ'ত দেখুৱাইছিলোঁ সেইটো চাই ল'বা তেতিয়া সেইখিনি ক্লিয়াৰ হ'ব ইয়াতে ল্যাঙ্গুৱেজটো বিভিন্ন ল্যাঙ্গুৱেজত দিয়া আছিল অসমীয়া বাংলা বড়ো ইংলিছ তেনেকুৱাকৈ গতিকে আপোনাৰ ল্যাঙ্গুৱেজটো কোন ধৰণৰ অসুবিধা নহব নেক্সট যেটো পৰীক্ষা হ'ব তাত এতিয়া আমি কোৱেশ্যনখিনি লৈছো প্ৰথম কোৱেশ্যন ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত ভিক্টোৰিয়া মেমৰিয়েল কলিকতাত অৱস্থিত অপচন এ টু কাৰেক্ট এনসাৰ আৰু এটো নিৰ্মাণ কৰা হৈছিল 4 জানুৱাৰী 1906 ত 4 জানুৱাৰী ভিক্টোৰিয়া মেমৰিয়েল কলকাতাত নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্যনটো লৈছো কোৱেশ্যন নম্বৰ 2 হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে অৰ্থাৎ হিমা দাসে কোনটো খেলৰ লগত জড়িত হৈছে ইয়াৰ এনসাৰটো হ'ব অপচন সি স্পিন্স শৰ্ট ডিসটেন্স নেক্সট কোৱেশ্যন নম্বৰ 3 ডিসেম্বৰ 2021 পৰ্যন্ত অসম বৈভৱ বঁটা কোন গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল অসম বৈভৱ বঁটাটো ৰতন টাটা অপচন বি কাৰেক্ট আনসাৰ ৰতন টাটাক প্ৰদান কৰা হৈছিল ইয়াতো ইংলিছত দিয়া আছে হু ৱাজ এৱাৰ্ডেড দ্য অসম বৈভৱ এৱাৰ্ড ইন ডিসেম্বৰ 2021 ৰতন টাটা নেক্সট নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত এটো নেমটো চেঞ্জ কৰি পেলাই নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কৰিছে এটো কত অৱস্থিত হৈছে এটো হ'ব আহমেদাবাদ অপচন ডি কাৰেক্ট আনসাৰ কোৱেশ্যন নম্বৰ 4 নৰেন্দ্ৰ মোদী ষ্টেডিয়াম is situated in Ahmedabad option D correct answer next question number 5 MP LED আঁচনিত LED ৰ সম্পূৰ্ণ ৰূপটো হৈছে LED অৰ্থাৎ লোকেল এৰিয়া ডেভেলপমেন্ট আৰু গোটেইখিনিৰ ফুল ফৰ্মটো যদি খুদে তেতিয়া হ'ব MPLAD মেম্বাৰ অফ পাৰ্লিয়ামেন্ট লোকেল এৰিয়া ডেভেলপমেন্ট স্কিম সম্পূৰ্ণ নামটো ইয়াতে যেটো অকল LED ৰ নামটো সুধিছে গতিকে অপচন বি টো কাৰেক্ট আনসাৰ হ'ব লোকেল এৰিয়া ডেভেলপমেন্ট নেক্সট কোৱেশ্যনটো লৈছো কোৱেশ্যন নম্বৰ 6 কোন গৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰিয়া দিৱস হিচাপে পালন কৰা হয় ইয়াতে কাৰেক্ট আনসাৰটো হ'ব ভোগেশ্বৰ বৰুৱা অপচন এ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰিয়া দিৱস হিচাপে পালন কৰা হয় কিমান তাৰিখটো পালন কৰে এইটো মনত ৰাখিবা ডেটটো আহিব পাৰে 3 ছেপ্টেম্বৰ অভিৰুচি ক্ৰিয়া দিৱস হিচাপে পালন কৰা হয় আৰু ভোগেশ্বৰ বৰুৱা তেখেতৰ জন্মদিন হয় এইটো নেক্সট কোৱেশ্যন নম্বৰ 7 নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে অসম আৰু অৰুণাচলক সংলগ্ন কৰা অঞ্চলটো অৰ্থাৎ ঠাইখিনি ডিৰাক হ'ব অপচন এ কাৰেক্ট আনসাৰ 7 নম্বৰটো হ'ব অপচন এ ডিৰাক যদি কোনোবা ইংলিশ মিডিয়ামত আছে তেনেহলে ইংলিশ কোৱেশ্যনটো চাই ল'বা মই এইটো কৈ গৈছো which one of the following places connect Assam with Arunachal Pradesh Assamক অৰুণাচল প্ৰদেশৰ সৈতে কানেক্ট কৰিছে এইটো ডিৰাক নেক্সট কোৱেশ্যন নম্বৰ 8 ইণ্ডিয়ান সিভিল সাৰ্ভিস ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথম গৰাকী ব্যক্তি কোন আছিল এটো হ'ব আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিছিল আগতে মেট্ৰিকত যিসকলে ফাৰ্ষ্ট ডিভিজন পায় তো তেখেতৰ নামেৰে এই বঁটাটো প্ৰদান কৰা হৈছিল ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম গৰাকী ব্যক্তি আনন্দৰাম বৰুৱা who was the first person from Assam to clear the Indian civil service ICS examination অপচন বি কাৰেক্ট আনসাৰ নেক্সট নাম্বাৰ 9 প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে এটো এটা গতি বিষয়ক বিখ্যাত সূত্ৰ আৰু এই সূত্ৰটো কোনে আগবঢ়াইছিল বা কোনে এটো চাৰ আইজাক নিউটন হ'ব অপচন সি কাৰেক্ট আনসাৰ এটো হৈছে নিউটনৰ থাৰ্ড ল অফ নিউটনছ থাৰ্ড ল who put forward the law of physics that every action has an equal and opposite direction বা opposite reaction Sir Isaac Newton option C correct answer next question number 10 জিম্বাবুৱেৰ ৰাজধানীখনৰ নাম কি ক্যাপিটেল অফ জিম্বাবুৱেৰ ক্যাপিটেল হৈছে হাৰাৰে অপtion B correct answer হ'ব হাৰাৰে is the capital of জিম্বাবুৱে next question number 11 সংযুক্ত আৰব এমিৰেটছ UAE ইউনাইটেড আৰব এমিৰেটছৰ মুদ্ৰাৰ নাম কি অৰ্থাৎ তাৰ কাৰেন্সিটো কি হয় এটো হ'ব দিৰহাম অপচন সি কাৰেক্ট আনসাৰ 11 নম্বৰ দিৰহাম হ'ব
আৰু যদি কেপিটেল সোধে ৰাজধানী কি হয় তেতিয়া হ'ব আবু ধাবি মনত ৰাখিবা এইটো আহিব পাৰে ইউনাইটেড আৰব এমিৰেটছৰ কেপিটেল কি হয় আবু ধাবি হ'ব আৰু মুদ্ৰা ক'লে কাৰেন্সিটো হ'ব দিৰহাম অপশ্যন চি কাৰেক্ট এনসাৰ নেক্সট নাম্বাৰ 12 কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত নৰনাৰায়ণ সেতু কোন দুখন ঠাইৰ মাজত অৱস্থিত এইটো হ'ব অপশ্যন চি যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত অৱস্থিত বিটুইন হুইচ টু টাউনছ দ্য নৰনাৰায়ণ সেতু সিটুৱেটেড যোগীঘোপা এণ্ড পঞ্চৰত্ন নেক্সট 13 নম্বৰ আহোম ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল আহোমৰ শেষ ৰজা দ্য লাষ্ট কিং অফ আহোম ৱাজ পুৰন্দৰ সিংহ অপশ্যন ডি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 14 লক্ষ্মীনাথ বেজবৰুৱাৰ অ মোৰ আপোনাৰ দেশ কবিতাটো প্ৰথমতে ক'ত প্ৰকাশ পাইছিলে অ মোৰ আপোনাৰ দেশ কবিতাটো প্ৰকাশ পাইছিলে বাহিৰ ফ্লুইড অপশ্যন এ কাৰেক্ট এনসাৰ বাহিৰত প্ৰকাশ পাইছিলে আৰু কেতিয়া প্ৰকাশ পাইছিলে 1909 চনত বাহিৰত প্ৰকাশ পাইছিল নেক্সট কুৱেশ্যন নম্বৰ 15 বেংকক কোনখন দেশৰ ৰাজধানী বেংকক ইজ দ্য কেপিটেল অফ এইটো থাইলেণ্ডৰ ৰাজধানী অপশ্যন ডি কাৰেক্ট এনসাৰ 15 নম্বৰ আৰু যদি কাৰেন্সি সোধে তাৰ মুদ্ৰাটো থাই ভাত হ'ব থাই ভাত BAHT ভাত থাই ভাত কাৰেন্সিটো আহিব পাৰে যেটো ইয়াতে কেপিটেলটো আহিছিলে ৰাজধানী আহিছিলে নেক্সট কুৱেশ্যনটো লৈছোঁ কুৱেশ্যন নম্বৰ 16 ইয়াতে পেপাৰখনত বহুকেইখন দেশৰ ৰাজধানী আৰু কাৰেন্সিবিলাকৰ সম্পৰ্কে আহিছে গতিকে নেক্সট এক্সামতো তেনেকুৱা ধৰণৰ পেটাৰ্ণটো ফলো হ'ব পাৰে গতিকে চাই ল'বা ওচৰে পাজৰে থকা দেশবিলাক নেক্সট 16 নম্বৰ গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিলে বিষ্ণুৰাম মেধি অপশ্যন চি কাৰেক্ট এনসাৰ গোপীনাথ বৰদলৈৰ পিছত বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী হৈছিলে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ 17 নম্বৰ অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোন ঠাইত অৱস্থিত বা স্থাপিত হৈছিল এইটো ডিব্ৰুগড় মেডিকেল কলেজ যিখন অসম মেডিকেল কলেজ হিচাপে জনা যায় AMC আৰু এইখন ইষ্টাব্লিছ কৰা হৈছিলে 3 নৱেম্বৰ 1947 চনৰ অৰ্থাৎ স্বাধীনতাৰ পিছতে এই বিদ্যালয়খন স্থাপন কৰা হৈছিলে নেক্সট কুৱেশ্যন ৰাখিছোঁ কুৱেশ্যন নম্বৰ 18 নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী অৰ্থাৎ নিয়াৰেষ্ট হয় দিল্লীৰ এইখন হ'ব গুৰুগ্ৰাম অপশ্যন এ কাৰেক্ট এনসাৰ হুইচ অফ দ্য ফলোয়িং প্লেচেছ ইজ এডজাসেন্ট টু নিউ দিল্লী গুৰুগ্ৰাম নেক্সট নম্বৰ 19 মাৰ্গাৰেট থেচাছ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিলে ইংলেণ্ড অপশ্যন ডি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 20 ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগটো হৈছে বেৰিং প্ৰণালী অপশ্যন বি কাৰেক্ট এনসাৰ হ'ব বেৰিং প্ৰণালী দ্য বডি অফ ৱাটাৰ বিটুইন ৰাছিয়া এণ্ড আলাস্কা ইজ বেৰিং ষ্ট্ৰেইট নেক্সট নম্বৰ 21 নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয় এইখন বেংগালুৰু চিটিখন সাগৰৰ তীৰত অৱস্থিত নহয় which of the following is not a seaside city of India Bangalore next number 22 নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ NHAI ৰ ফাষ্টেগ টলৰ পৰা ৰেহাই দিয়া হৈছে অৰ্থাৎ তাৰ পৰা কোনো ধৰণৰ টোল টেক্স নলয় এইটো হৈছে এম্বুলেন্স অপশ্যন এ কাৰেক্ট এনসাৰ হ'ব এম্বুলেন্সৰ পৰা টোল টেক্স লোৱা নহয় which of the following vehicles is exempted from NHAI ফাষ্টেগ টুলছ এম্বুলেন্স কাৰেক্ট এনসাৰ অপশ্যন এ নেক্সট 23 নম্বৰ অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত বান থিয়েটাৰ এইটো তেজপুৰত অৱস্থিত অপশ্যন চি কাৰেক্ট এনসাৰ নেক্সট 24 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত হ'লে ইয়াতে বলিভিয়া হ'ব অপশ্যন বি কাৰেক্ট এনসাৰ বলিভিয়া হৈছে সাউথ আমেৰিকা অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 25ত দিয়া আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিলে কনকলতা বৰুৱা শ্বহীদ হৈছিলে ভাৰত ত্যাগ আন্দোলনত অৰ্থাৎ 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিলে আৰু এই আন্দোলনটোক প্ৰথম স্বাধীনতা সংগ্ৰাম হিচাপেও কোৱা হয় কুইট ইণ্ডিয়া মুভমেণ্ট নেক্সট কুৱেশ্যন নম্বৰ 26 প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিলে ৰাকেশ শৰ্মা অপশ্যন চি কাৰেক্ট এনসাৰ হ'ব ৰাকেশ শৰ্মা হৈছে প্ৰথমগৰাকী ভাৰতীয় মহাকাশচাৰী
26টো আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গো টু স্পেচ ৰাকেশ শৰ্মা 27 নম্বৰ অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত অসম ৰাজ্যিক সংগ্ৰহালয় তো গুৱাহাটীত অৱস্থিত অপশ্যন বি কাৰেক্ট আনসাৰ ৱেৰ ইজ দ্য আসাম ষ্টেট মিউজিয়াম লোকেটেড গুৱাহাটী নেক্সট 28 নম্বৰ নিম্নলিখিতসকলৰ কোনগৰাকী অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে এইটো জয়ন্ত মল্ল বৰুৱা এই কুৱেশ্যনটো নেক্সট এক্সামত আহিলে হয়তো চেঞ্জ হ'ব পাৰে কিয়নো মন্ত্ৰীসভাত যিহেতু সালসলনি হৈ থাকে পদবিলাক নেক্সট 29 নম্বৰটো লৈছোঁ কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিলে ভাৰতত ৰঙীন টেলিভিছন আৰম্ভ হৈছিলে 1982 অপশ্যন ডি কাৰেক্ট এনসাৰ 1982 29 নম্বৰটো আছিলে ইন হুইচ ইয়াৰ ডিড দূৰদৰ্শন ষ্টাৰ্ট কালাৰ টেলিভিছন প্ৰগ্ৰেম ইন ইণ্ডিয়া 1982 কুৱেশ্যন নম্বৰ 30 বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি বয়িং কোম্পানীবিলাকে মেইনলি কি উৎপাদন কৰে এইটো হৈছে বিমান বাহন বা তেনেকুৱা ধৰণৰ এৰোপ্লেনৰ লগত ৰিলেটেড সো অপশ্যন এইটো ইয়াতে কাৰেক্ট এনসাৰ হ'ব 31 নম্বৰ নিম্নলিখিতসমূহৰ কোনটো মৌল নহয় কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি কোৱাৰ্টছ ইজ নট এন এলিমেণ্ট হুইচ অফ দ্য ফলোয়িং ইজ নট এন এলিমেণ্ট কোৱাৰ্টছ কিয়নো কোৱাৰ্টছটো হৈছে অপশ্যন ডি কাৰেক্ট এনসাৰ হ'ব কোৱাৰ্টছত সিলিকন আৰু অক্সিজেন দুইটা থাকে SiO2 ইয়াৰে সংকেত সেইকাৰণে ই এটা মৌল নহয় বাকি 3 মাৰ্কাৰী বা আইডিন এইবিলাক একোটা মৌল নেক্সট কুৱেশ্যন নম্বৰ 32 নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয় ইয়াৰে গল্ফ লন টেনিছ টেবুল টেনিছ বেডমিণ্টনত বল ব্যৱহাৰ নহয় সো অপশ্যন ডি কাৰেক্ট এনসাৰ হুইচ ওৱান অফ দ্য ফলোয়িং স্পৰ্ট ডাজ নট ইউজ এ বল বেডমিণ্টন 33 নম্বৰ প্ৰতি বছৰে মে' মাহৰ 4 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয় 4 তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় ৰেড ক্ৰিষ্টেণ্ট দিৱস হিচাপে পালন কৰা হয় অপশ্যন ডিটো ইয়াতে কাৰেক্ট এনসাৰ হ'ব 4 তাৰিখ পৰিৱেশ দিৱস কিছুদিন আগতে গ'ল এইটো 5 জুন আৰু শ্ৰমিক দিৱস 1 মে ধপাত নিষিদ্ধ দিৱস এই গোটেইবিলাক মনত ৰাখিব ধপাত নিষিদ্ধ দিৱস কেতিয়া হয় এইটো কমেণ্ট কৰি জনাব ধপাত বিৰোধী দিৱস বা ধপাত নিষিদ্ধ দিৱস হুইচ অফ দ্য ফলোয়িং ইজ চেলিব্ৰেটেড মে 8 এভৰি ইয়াৰ ৰেড ক্ৰছ এণ্ড ৰেড ৰেচেণ্ট ডে নেক্সট নম্বৰ 34 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰমন মেগাছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিলে তো ডক্টৰ কিৰণ বেদী ফাৰ্ষ্ট লেডিজ IPS অফিচাৰ অপশ্যন চি কাৰেক্ট এনসাৰ হ'ব who was awarded the Roman Magsaysay Award in 1994 in the category of government service Dr. Kiran Bedi next number 35 নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ ফাৰ্ষ্ট আৰ্টিফিচিয়েল স্যাটেলাইটটো হৈছে আৰ্যভট্ট অপশ্যন চি কাৰেক্ট এনসাৰ 35 নম্বৰ অপশ্যন চি নেক্সট কুৱেশ্যনটো লৈছোঁ কুৱেশ্যন নম্বৰ 36 এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেওঁ কোন দেশত আছে অৰ্থাৎ টাকাটো কোন দেশৰ কাৰেন্সি হয় বাংলাদেশত টাকা বুলি কোৱা হয় সো অপশ্যন ডি টু কাৰেক্ট এনসাৰ হ'ব ইফ এ পাৰ্চন ইজ ট্ৰানজেক্টিং ইন টাকা হুইচ কাণ্ট্ৰি দ্য পাৰ্চন ইজ ইন বাংলাদেশ নেক্সট নম্বৰ 37 কোন দেশে ভাৰতলৈ হিং সৰ্বাধিক ৰপ্তানি কৰে হিং সৰ্বাধিক ৰপ্তানি কৰা দেশখন হৈছে আফগানিস্তান অপশ্যন চি টু কাৰেক্ট এনসাৰ হ'ব আফগানিস্তান হুইচ কাণ্ট্ৰি ইজ দ্য বিগেষ্ট এক্সপৰ্টাৰ অফ হিং টু ইণ্ডিয়া অপশ্যন চি আফগানিস্তান নেক্সট 38 নম্বৰ ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ অ'ন কাণ্ট্ৰি কেৰেলা অপশ্যন ডি কাৰেক্ট এনসাৰ গডছ অ'ন কাণ্ট্ৰি হিচাপে গডছ অ'ন কাণ্ট্ৰি ইজ দ্য টেগলাইন ফৰ টুৰিজিম অফ হুইচ অফ দ্য ইণ্ডিয়ান ষ্টেটছ এইটো কেৰেলা অপশ্যন ডি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 39 নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত এইটো মেঘালয়ত অৱস্থিত অপশ্যন বি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 39টো হৈ গ'ল মেঘালয়া 40 নম্বৰ কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জংগল ৱেলফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত তো ভাইৰেংটে অপশ্যন ডি টু এনসাৰ হ'ব ভাইৰেংটেত অৱস্থিত
Counter Insurgency and Jungle Welfare School is located in Mizoram at Variantes. Option D correct answer. Question number 41. Shanghai নামৰ জন্তুবিধ ক'ত পোৱা যায়? কেবল লামজাও ৰাষ্ট্ৰীয় উদ্যান এইখন মণিপুৰত অৱস্থিত, তাত পোৱা যায় কেবল লামজাও ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা প্ৰায় কুৱেশ্যন আহিয়ে থাকে। ফ্লোটিং নেশ্যনেল পাৰ্ক হিচাপে কাক জনা যায়? কমেণ্ট কৰি জনাব। মণিপুৰতে আছে। দ্য এনিমেল Shanghai is found in কেবল লামজাও নেশ্যনেল পাৰ্ক, মণিপুৰ। নেক্সট 42 নম্বৰ হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত হুইটলি বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল? হুইটলি বঁটাটি পূৰ্ণিমা দেৱী বৰ্মন। অপশ্যন এ কাৰেক্ট এনচাৰ। পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰিছিলে। হু অন দ্য হুইটলি এৱাৰ্ড also known as the Green Oscar for the efforts in protecting the greater adjacent stroke. পূৰ্ণিমা দেৱী বৰ্মন। নেক্সট নম্বৰ 43 শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশৰ অধীনত প্ৰণয়ন কৰা হৈছিল। এইটো হৈছে আৰ্টিকল 21A, অনুচ্ছেদ 21A। শিক্ষাৰ অধিকাৰ 6 পৰা 14 বছৰ বয়সলৈকে মৌলিক অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে অনুচ্ছেদ বা আৰ্টিকল নম্বৰ 21A হিচাপে মতে। নেক্সট 44 নম্বৰ অৰ্থশাস্ত্ৰৰ চাণক্য কাৰ ৰাজসভাৰ এগৰাকী মন্ত্ৰী আছিল? অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য আছিলে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যৰ মন্ত্ৰী, অৰ্থাৎ অপশ্যন চিটো ইয়াতে কাৰেক্ট এনচাৰ হ'ব। নেক্সট 45 নিম্নলিখিত কোনগৰাকী অভিযান্ত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিলে? ইবন বটুতা। অপশ্যন ডি কাৰেক্ট এনচাৰ। ইবন বটুতাই মহম্মদ বিন তুগলকৰ ৰাজত্ব কালত ভাৰতত ভ্ৰমণ কৰিছিলে। হু এমংছ দ্য ফলোয়িং ৱাজ এন এক্সপ্ল'ৰাৰ টু ভিজিট ইণ্ডিয়া ডিউৰিং দ্য ৰিজন অফ মহম্মদ বিন তুগলক? ইবন বটুতা। নেক্সট কুৱেশ্যন নম্বৰ 46 স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন আছিলে? এইটো B.R. আম্বেদকাৰ, ভীমৰাও ৰামজী আম্বেদকাৰ। অপশ্যন ডি কাৰেক্ট এনচাৰ। was the first law and justice minister of independent India? B.R. আম্বেদকাৰ। নেক্সট 47 নম্বৰ দুৰাণ লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন হৈছে পাকিস্তান আৰু আফগানিস্তান। পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ লাইনটোক দুৰাণ লাইন হিচাপে জনা যায়। আৰু কেইটামান ইম্পৰ্টেণ্ট লাইন আছে। এটা হৈছে ৰেড ক্লিফ লাইন আৰু এটা হৈছে LAC আৰু LOC। এই দুটা আপোনালোকে কমেণ্ট কৰি জনাব কোন কোন দেশৰ মাজত LAC আছে আৰু কোন কোন দুখন দেশৰ মাজত LOC আছে। ইয়াৰ পিছত ৰেড ক্লিফ লাইন, মেকমোহন লাইন, এইকেইটালো ইম্পৰ্টেণ্ট হয়, সেই গোটেইবিলাক চাবা। নেক্সট এক্সামত আহিব পাৰে এইকেইটা লাইনৰ পৰা। দুৰাণ লাইনটো আহিব পাৰে, অলৰেডি আহিছে, কিন্তু বাকীকেইটা বেছি ইম্পৰ্টেণ্ট হ'ব। পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ যিটো বাউণ্ডেৰী লাইন আছে এইটোক দুৰাণ লাইন বুলি কোৱা হয়। অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 48 ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো সুব্ৰত কাপ। অপশ্যন বি সুব্ৰত কাপ হ'ব কাৰেক্ট এনচাৰ। দ্য নেশ্যনেল ইণ্টাৰ স্কুল ফুটবল টুৰ্ণামেণ্ট ইন ইণ্ডিয়া ইজ প্লেড ফৰ সুব্ৰত কাপ। নেক্সট 49 নম্বৰ 1926 চনত স্থাপন কৰা অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে, অৰ্থাৎ অসমৰ প্ৰথমটো ব্যক্তিগত বেংক এইটো হ'ব গুৱাহাটী বেংক লিমিটেড। দ্য গুৱাহাটী বেংক লিমিটেড। অপশ্যন বি কাৰেক্ট এনচাৰ। 1926ত স্থাপন কৰা হৈছিলে অসমৰ প্ৰথমটো ব্যক্তিগত ফাৰ্ষ্ট প্ৰাইভেট বেংক অফ আছাম ছেট আপ ইন দ্য ইয়াৰ 1926 দ্য গুৱাহাটী বেংক লিমিটেড। অপশ্যন বিটো কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 50 নীতি আয়োগৰ প্ৰধান চেয়াৰমেনগৰাকী কোন? প্ৰধান চেয়াৰমেন অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব, যোনে প্ৰধানমন্ত্ৰী থাকিব তেওঁ নীতি আয়োগৰ প্ৰধানমন্ত্ৰী। নীতি আয়োগ অৰ্থাৎ নীতিৰ ফুল ফৰ্মটো আহিব পাৰে, এইটো কমেণ্ট কৰি জনাব। নীতি NITI ইয়াৰ ফুল ফৰ্মটো কি হ'ব? নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 51 ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয়? এইটো প্ৰতিনিধিত্বমূলক। অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব, প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। হুইচ ফৰ্ম অফ ডেম'ক্ৰেচি ইজ ফলোড ইন ইণ্ডিয়া? ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি। অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট নাম্বাৰ 52 বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি হিচাপে জনা যায়? এইটো পদ্মা হ'ব কাৰেক্ট এনচাৰ। অপশ্যন চি
একচুৱেলি ব্ৰহ্মপুত্ৰ যদি ডাইৰেক্টলি বাংলাদেশ যেতিয়া এণ্টাৰ কৰিছে সোমাইছে ব্ৰহ্মপুত্ৰ তেতিয়া যমুনা বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ নদীক আৰু গংগা নদীৰ লগত মিলি যোৱাৰ পিছত ইয়াক পদ্মা হিচাপে জনা যায় চিয়াং লোহিত হুগলী ব্ৰহ্মপুত্ৰ নদীৰ আন এটা নাম কি হয় এইটো আপোনালোকে কমেণ্ট কৰি জনাব সেইটো ব্ৰহ্মপুত্ৰক এবাৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ হ'ব পাৰে ব্ৰহ্মপুত্ৰ নদীক তিব্বতত কি হিচাপে জনা যায় চাংফু বা ইয়াৰলং চাংফু হিচাপে জনা যায় ইয়াতে কুৱেশ্যনটো দিছিলে বাই হুইচ নেম ইজ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ নন আফটাৰ ইট জইন টু দ্য ৰিভাৰ গংগা ইন বাংলাদেশ পদ্মা অপশ্যন চি কাৰেক্ট এনচাৰ নেক্সট 53 নম্বৰ মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশলৈ কোনো ঠাইৰ কৌণিক দূৰত্বক বোলা হয় দ্ৰাঘিমাংশ লংগিটিউড ইংলিছত কয় লংগিটিউড হ'ব আছামিছত দ্ৰাঘিমাংশ বুলি কোৱা হয় এইটো দ্য এংগুলাৰ ডিষ্টেঞ্চ অফ এনি প্লেচ ফ্ৰম দ্য প্ৰাইম মেৰিডিয়ান মেজাৰ টুৱাৰ্ডছ ইষ্ট এণ্ড ৱেষ্ট ইজ কল্ড লংগিটিউড অপশ্যন চি কাৰেক্ট এনচাৰ নেক্সট নাম্বাৰ 54 নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰজিতা হোৱা নাই হাইড্ৰস্ফিয়াৰ পানী এটমস্ফিয়াৰ বায়ু বায়'স্ফিয়াৰ পৰিৱেশ আৰু লিথোস্ফিয়াৰ স্থল এইটো অকণমান কনফিউজিং হয় আপোনালোকে এইটো কমেণ্ট কৰি জনাবচোন কোনটো হ'ব অপশ্যন নেক্সট নাম্বাৰ 55 চুনামি সংঘটিত হোৱা অঞ্চল হৈছে চুনামি ক'ত সংঘটিত হয় এইটো মহাসাগৰত হয় মহাসাগৰত যেতিয়া ভূমিকম্প আহে তেতিয়া ডাঙৰ ঢৌ আহে এইটোকে চুনামি বুলি কোৱা হয় জাপানত এবাৰ ডাঙৰকৈ হৈছিলে মহাসাগৰত চুনামি সংঘটিত হয় চুনামি আৰ কজ ইন দ্য অ'চেন্স অপশ্যন এ কাৰেক্ট এনচাৰ নেক্সট নাম্বাৰ 56 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই সেকুলাৰ ডেম'ক্ৰেটিক ফেডাৰেল নে ছ'চিয়েলিষ্ট ভাৰতীয় সংবিধানত এছ ছ'চিয়েলিষ্ট সেকুলাৰ ছ'ভেৰিন ডেম'ক্ৰেটিক ৰিপাব্লিক ইয়াৰ এইকেইটা আছে গতিকে ফেডাৰেলটো নাই অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব ইয়াতে প্ৰস্তাৱনা অৰ্থাৎ যিটো প্ৰিএম্বল আছে হুইচ অফ দ্য ফলোয়িং ৱৰ্ডছ ডাজ নট এপিয়াৰ ইন দ্য প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বা কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এইটো হ'ব ফেডাৰেল নেক্সট 57 নম্বৰ মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো হৈছে বিনিময় প্ৰথা অৰ্থাৎ তাত কোনো ধৰণৰ মুদ্ৰা বা টকা পইচা লেনদেন নহয় ডাইৰেক্টলি বস্তুবিলাক এক্সচেঞ্জ কৰা হয় কোনোবাই ধান দিব মাহ ল'ব বা সৰিয়হ ল'ব তেনেকুৱাকৈ বা কোনোবাই কাপোৰ দিব নেক্সট অন্য এটা বস্তু তাৰ লগত বিনিময় কৰিব সেইটো হৈছে ট্ৰেড উইথাউট কাৰেঞ্চি অৰ্থাৎ টকা নোহোৱাকৈ এইটো এক্সচেঞ্জ কৰে এইটো অপশ্যন বিটো কাৰেক্ট এনচাৰ নেক্সট 58 নম্বৰ দাল বাতি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয় এইটো হ'ব ৰাজস্থান অপশ্যন বি ৰাজস্থান কাৰেক্ট এনচাৰ দ্য ফেমাছ ডিছ দাল বাতি চুৰমা ইজ টিপিকেলি চাৰ্ভ ইন দ্য ষ্টেট অফ ৰাজস্থান নেক্সট কুৱেশ্যন নম্বৰ 59 সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি কোৱা হয় এইটো ক্লাছ 6ৰ ছায়েন্সখনত আছে হাৰ্বিভোৰাছ অমনিভোৰাছ কাৰ্নিভোৰাছ গোটেইকেইটা আছে তৃণভোজী উদ্ভিদৰ ওপৰত জীয়াই থাকে অৰ্থাৎ তৃণভোজী হ'লে এইটো হাৰ্বিভোৰাছ হ'ব আৰু যদি মাংস খায় তেনেহ'লে কাৰ্নিভোৰাছ হ'ব আৰু দুইটা হ'লে অমনিভোৰাছ হ'ব মনত ৰাখিব এইকেইটা নেক্সট কুৱেশ্যন নম্বৰ 60 নম্বৰ দি আছে ভাৰতীয় সংবিধানৰ কোনখন অনুসূচী উত্তৰ পূব ভাৰতত পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত ব্যৱস্থা কৰা হৈছে এইটো ষষ্ঠ অনুসূচী 6 শিডিউল এৰিয়া হিচাপে জনা যায় 6 শিডিউল এৰিয়াকেইটা কি কি আছে এটা BTC আছে কাৰ্বি স্বায়ত্ত সাহিত্য পৰিষদ আছে তেনেকুৱাকৈ সেইকেইটা মনত ৰাখিব কোনটো আছে হুইচ শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ মেড প্ৰভিজনছ ফৰ অট'নমাছ এডমিনিষ্ট্ৰেশ্যন ফৰ হিল এণ্ড ট্ৰাইবেল ৰিজনছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া 6 শিডিউল অপশ্যন এ কাৰেক্ট এনচাৰ এতিয়া কুৱেশ্যন নম্বৰ 1 পৰা 60 লৈকে এইকেইটা গোটেইখিনি GK কুৱেশ্যন আছিলে আৰু ইয়াৰ পিছত মেথছৰ কুৱেশ্যন আছে 61 পৰা 75 লৈকে সেইখিনি আমি নেক্সট পাৰ্টত এইখিনি গোটেই সলিউশ্যন কৰি পেলাই আলোচনা কৰিম ভিডিঅ'টো ভালে লাইক কৰিবা ইয়াৰ পিছত এই পেপাৰখনৰ বাকী অংশটো আমি নেক্সট পাৰ্টত আলোচনা কৰিম লগতে পেপাৰ 2 3 4 এই গোটেইবিলাক লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বাটন দবাই ৰাখিবলৈ নাপাহৰিব ধন্যবাদ